হেল্ল' ফ্ৰেণ্ডছ, মই আজি লৈ আহিছোঁ কেইটামান ইম্পৰ্টেণ্ট ভইচ চেঞ্জ। আগৰ ভিডিঅ'টোত মই দেখুৱাই দিছিলোঁ যে ভইচ চেঞ্জ কৰিবলৈ কোনকেইটা ইম্পৰ্টেণ্ট ৰুলৰ প্ৰয়োজন অথবা কোনকেইটা টিপছ মানি চলিলে ভইচ চেঞ্জ খুব সহজতেই কৰিব পাৰি। গতিকে মই আজি দেখুৱাম কেইটামান ইম্পৰ্টেণ্ট ভইচ চেঞ্জ, যিকেইটা ভইচ চেঞ্জ ক্লাছ 8ৰ পৰা আৰম্ভ কৰি 8, 9, 10, 11, 12লৈকে খুবেই ইম্পৰ্টেণ্ট ভইচ চেঞ্জ। এইকেইটা প্ৰতিটো ক্লাছৰ কাৰণে জৰুৰী, দৰকাৰী। গতিকে সেই ভইচ চেঞ্জ কেইটা ভালদৰে শিকিবলৈ, জানিবলৈ আৰু বুজিবলৈ মোৰ লগত থাকক আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, স্কিপ নকৰাকৈ। আৰু সকলোলৈ মোৰ এটা অনুৰোধ, মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিলে তেওঁলোকলৈ অশেষ ধন্যবাদ। গতিকে চাওঁ আহক আমি ইম্পৰ্টেণ্ট ভইচ চেঞ্জ কেইটা। এইখিনি হৈছে মোৰ ইম্পৰ্টেণ্ট ভইচ চেঞ্জ কেইটা। তো মই প্ৰথমে প্ৰশ্ন গোটেইখিনি লিখি লৈছোঁ যাতে খুব সোনকালেই শেষ কৰিব পাৰোঁ ভিডিঅ'টো। এতিয়া মই কেৱল আনচাৰকেইটা কৰি যাম আৰু বুজাই দি যাম, গতিকে মনোযোগেৰে অলপমান চালে ভাল হ'ব। তে এয়া মোৰ প্ৰথম চেণ্টেঞ্চটো হৈছে মাই আমব্ৰেলা হেজ বিন ষ্টলেন। তে এইটো হৈছে এটা পেচিভ ভইচৰ চেণ্টেঞ্চ। কেনেকৈ গম পালোঁ? তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেঞ্চত বিন আহিছে, কাৰণ এক্টিভ ভইচত বিন নাথাকে, পেচিভ ভইচতহে বিন থাকে। গতিকে এইটো পেচিভ ভইচ গম পালোঁ আমি। তো এইটো হৈছে ছাবজেক্ট, মাই আমব্ৰেলাটো। এইখিনি হৈছে ছাবজেক্ট। এইটো হৈছে ভাৰ্ব, কাৰণ আমি ভাৰ্ব আমাৰ ষ্টুডেণ্টে জানা থাকিব লাগিব, কাৰণ এইটো ভাৰ্বল লিষ্টৰ পৰা আমাৰ এইখিনি মুখস্থ থাকিব লাগিব। গতিকে এইটো মেইন ভাৰ্ব। তো ভাৰ্বৰ পাছত নিশ্চয় ইয়াত বাই অমুক কোনোবা এজন থাকিলেহেঁতেন, অবজেক্টটো ইয়াত লুকাই আছে চেণ্টেঞ্চটোত। গতিকে আমি ষ্টুডেণ্টে নিজে বুজি উলিয়াব পাৰিব লাগিব এইখিনি কেপাচিটি। তো এই পিছৰখিনি হৈছে বাই চামন, কোনোবা এজন। কোনো অবজেক্ট নাথাকিলে বাই চামন। তো গতিকে এইখিনি মই অবজেক্টটো আনি লৈছোঁ ইয়াত, চামৱান, চামৱান অবজেক্টটোক ছাবজেক্ট বনালোঁ। তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ অক্সিলিয়েৰী ভাৰ্ব হৈছে হেজ। তাৰপিছত এক্টিভ ভইচত বিন নালাগে, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ডাইৰেক্ট ষ্টলেন। তাৰপিছত অবজেক্ট লিখিছোঁ, সেই ছাবজেক্টটো আনি পেলাই মাই আমব্ৰেলা। চ' চামৱান হেজ বিন ষ্টলেন মাই আমব্ৰেলা, এইটো হৈ গ'ল এক্টিভ ভইচৰ। চামৱান হেজ ষ্টলেন মাই আমব্ৰেলা, বিন নহয়, এইটো হৈছে এক্টিভ ভইচ। তাৰপিছৰ চেণ্টেঞ্চটো হি গেভ মি এ বুক, এইটো হৈছে ভাৰ্ব, এইটো হৈছে অবজেক্ট, এইটো আৰু এটা অবজেক্ট, দুটা অবজেক্ট। এইটো হৈছে ছাবজেক্ট। এইটো দুটা অবজেক্ট থকা মই কুৱেশ্যন এটা দিছোঁ। তো ইয়াৰ পৰা যিকোনো এটা অবজেক্ট আনিব পাৰি আমি, মিও আনিব পাৰি, এ বুকো আনিব পাৰি। যদি এইটো আনো, মিটো আহিলে এইপিনে আই হ'ব। তো পাষ্ট টেন্স, গতিকে অক্সিলিয়েৰী ভাৰ্ব হৈছে ৱাছ। তাৰপিছত ৰুল মতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। মই ইয়াত ৰুল দেখুৱাই দিয়া নাই, কাৰণ আগৰ ভিডিঅ'টোত ৰুল দিছিলোঁ। যিসকলৰ ৰুলৰ কোনো প্ৰব্লেম থাকে মোৰ ডেছক্ৰিপশ্যনত গৈ আগৰ ভিডিঅ'টো চালেই হ'ল, অথবা মোৰ লিংকত গৈ পাই যাব। তো আই ৱাজ গিভেন, তাৰপিছত লিখিব লাগিব ৰিটেন অবজেক্টটো। যিটো অবজেক্ট লৈ আহিছোঁ সেইটো নহয়, যিটো বাকী থাকিল সেইটো হৈছে ৰিটেন অবজেক্ট। ৰিটেন অবজেক্ট সদায় ভাৰ্বৰ পাছতেই লিখিব লাগে, এইটো নিয়ম। তাৰপাছত হৈ গ'ল আমাৰ, এতিয়া প্ৰিপ'জিশ্যন আহিব ৰুল মতে বাই, তাৰপিছত হিটো হিম হ'ব, সেই হিটো হিম হৈছে। বাছ এইটো হৈ গ'ল পাষ্ট টেন্সৰ ভইচ চেঞ্জটো। তাৰপিছৰ ৰুলটো, চেণ্টেঞ্চটো হু ৰোট দ্য লেটাৰ। আৰম্ভণিতে যদি হু থাকে তেনেহ'লে মোৰ ৰুলত দি থৈছিলোঁ যে হু থাকিলে কোনটো ৰুল। হু থাকিলে বাই হুমৰ এটা ৰুল আছে, সেই ৰুলটো চাই মিলাই ল'ব। বাই হুম লিখিব লাগে হু থাকিলে, গতিকে মই বাই হুম লিখিছোঁ। তাৰপিছত লিখিব লাগে অক্সিলিয়াৰী ভাৰ্ব, এইটো যিহেতু পাষ্ট টেন্স গতিকে মই পাষ্ট টেন্সৰ অক্সিলিয়াৰী ভাৰ্ব লিখিছোঁ, বাই হুম ৱাজ। তাৰপিছত লিখিব লাগে এই অবজেক্ট, বাই হুম ৱাজ দ্য লেটাৰ। তাৰপিছত লিখিব লাগে ভাৰ্ব, ভাৰ্বটো হৈছে আমাৰ ৰাইট ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল লিখিব লাগিব ৰিটেন। তাৰপিছত কুৱেশ্যন মাৰ্ক আছে, এইখিনি লিখিব লাগিব। গতিকে বাই হুম ৱাজ দ্য লেটাৰ ৰিটেন, এইটো হৈছে আমাৰ ৰুল, ৰুল মতে বহাইছোঁ।
তাৰ পিছৰ সেন্টেন্সটো হৈছে এক্সিডেন্টস আৰ কেউজড বাই কেয়াৰলেছনেছ। এইটো খুবেই সহজ, দেখাত কঠিন যেন লাগিলেও, কাৰণ ইয়াত মাত্ৰ তিনটাই অপশ্যন আছে, সাবজেক্ট, অবজেক্ট, মেইন ভাৰ্ব। টেনশ্যন নাই এইটো। তে অক্সিলিয়াৰী ভাৰ্ব আছে আৰু বাই প্ৰিপজিশ্যন আছে। তাৰমানে এইটো পেছিভ ভইচ, আমি খুব সহজতে ধৰিব পাৰিছোঁ এইটো। তো পেছিভ ভইচটো আমি এক্টিভ ভইচ বনাব লাগিব। কেয়াৰলেছনেছটো আগত আনিম, CARELESSNESS, কেয়াৰলেছনেছ। এইটো কিন্তু ছিংগুলাৰ নাম্বাৰ হয়, কেয়াৰলেছনেছ এটা ৱৰ্ড হয়, প্ৰনাউন। তো কেয়াৰলেছনেছ, তাৰপিছত লিখিম আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স, গতিকে কেউজ লিখিলোঁ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ভাৰ্বৰ লগত এছ দিলোঁ। কেয়াৰলেছনেছ কেউজেছ, ছাবজেক্টটো ইয়াত আহিব অবজেক্টত। এক্সিডেণ্ট, এইটো হৈ গ'ল এইখিনি। তাৰপিছৰ চেণ্টেন্সটো হি লাইকছ টি। এইটো আৰু বেছি সহজ, অবজেক্ট, ছাবজেক্ট, এইটো ভাৰ্ব। তো প্ৰথমে লিখিব লাগিব আমি, ছাবজেক্ট বনাব লাগিব টি, তাৰপিছত লিখিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ অক্সিলিয়াৰী ভাৰ্ব ইজ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল LIKED, লাইকড, তাৰপিছত বাই প্ৰিপজিশ্যন, তাৰপিছত হিম, এইটো হৈ গ'ল। তাৰপিছৰ চেণ্টেন্সটো হৈছে প্লিজ গিভ মি ছাম মোৰ টাইম। এইটোৰ এটা ধুনীয়া ৰুল দিয়া আছে, ৰুলটো চালেই সহজতে লিখিব পাৰি। যদি কোনো চেণ্টেন্সৰ আৰম্ভণিত প্লিজ থাকে, তেনেহ'লে প্লিজৰ সলনি ইউ আৰ ৰিকুৱেষ্টড লিখিলে হ'ব, ইউ আৰ ৰিকুৱেষ্টেড টু, ইমানলৈকে। এইটো এটা ধুনীয়া ৰুল। কেৱল প্লিজৰ সলনি ইউ আৰ ৰিকুৱেষ্টেড লিখি বাকীখিনি ছেইম লিখি থৈ দিলেই ভইচ চেঞ্জটো কৰা হৈ গ'ল। গিভ মি ছাম মোৰ টাইম, বাছ ইমানেই। তাৰ পিছৰ চেণ্টেন্সটো হৈছে শ্বাট দ্য উইণ্ড'। ইয়াত এইটো হৈছে ভাৰ্ব, এইটো হৈছে অবজেক্ট। মই ইয়াৰো এটা ৰুল দিছিলোঁ, আৰম্ভণিত যদি কোনো চেণ্টেন্স ভাৰ্ব দি আৰম্ভ হয়, তেনেহ'লে এটা ৰুল আছিল, লেট লিখিব লাগে প্ৰথমে, ৰুল মতে ছেইম, লেট, তাৰপিছত লিখিব লাগে অবজেক্ট বুলি ৰুলত দিয়া আছে, লেট দ্য উইণ্ড', তাৰপিছত ৰুল মতে আছে বি, তাৰপিছত ৰুল মতে আছে ভাৰ্ব লিখিব লাগে বুলি, মানে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। তো চাৰ্ট এইটো ভাৰ্ব পাষ্ট পাৰ্টিচিপল ছেইম হয়। তাৰপিছৰ চেণ্টেন্সটো হৈছে আই শ্বেল নেভাৰ ফৰগেট ইউ। ইট ইজ অক্সিলিয়াৰী ভাৰ্ব, এইটো হৈছে ভাৰ্ব, এইটো অবজেক্ট, এইটো নেগেটিভৰ, এইটো ছাবজেক্ট। প্ৰথমে ইউটো আহিব ৰুল মতে, ইউ উইল নেভাৰ, ফিউচাৰ টেন্সত বি আহে বুলি ৰুলত দিয়া আছে, ইউ উইল নেভাৰ বি, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰগটেন, এইটো এন হয়, ফৰগটেন। তাৰপিছত লিখিব লাগিব প্ৰিপজিশ্যন, তাৰপিছত আইটো হৈ যাব মি। তাৰপিছৰ চেণ্টেন্সটো হৈছে আমাৰ পোষ্ট দ্য লেটাৰ ইমিডিয়েটলি। এইটো প্ৰথমত আৰম্ভণিত ভাৰ্বেৰে হৈছে, গতিকে লেট লিখি অবজেক্টটো লিখিব লাগিব দ্য লেটাৰ, এইটো হৈছে অবজেক্ট। ইমিডিয়েটলিটো হৈছে এক্সট্ৰা, লেট দ্য লেটাৰ বি লিখিব লাগিব ৰুল মতে, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিব লাগিব, লেট দ্য লেটাৰ বি পোষ্টেড, হৈ গ'ল। তাৰপিছত এক্সট্ৰাটো লিখিব লাগে, ইমানেই। তাৰপিছৰ চেণ্টেন্সটো হৈছে দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটাৰী। তাৰপিছৰ চেণ্টেন্সটো হৈছে দ্য মেম্বাৰ্ছ ইলেক্টেড হিম ছেক্ৰেটাৰী। এই চেণ্টেন্সটোত এইটো হৈছে ভাৰ্ব, এইটো হৈছে অবজেক্ট, এইটো এটা অবজেক্ট, এইখিনি হৈছে ছাবজেক্ট। গতিকে প্ৰথমে যিকোনো এটা অবজেক্ট আনিলেই হ'ল, আমি আনিলোঁ হি, তো পাষ্ট টেন্স গতিকে অক্সিলিয়াৰী ভাৰ্ব দিলোঁ ৱাজ, হি ৱাজ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হি ৱাজ ইলেক্টেড, তাৰপিছত
যিটো অবজেক্ট থাকি গ'ল সেইটো হৈছে ৰিটেন অবজেক্ট হি ৱাজ ইলেক্টেড সেক্ৰেটাৰী ৰিটেন অবজেক্ট তাৰ পিছত লিখিব লাগিব বাই প্ৰিপজিশন তাৰ পিছত লিখিব লাগিব সাবজেক্টক অবজেক্ট বনাব লাগিব the members ইমানেই তাৰ পিছৰ সেন্টেন্সটো the grandmother looks after the child present indefinite tense আছে তো it is a subject এইখিনি হৈছে object এইটো ভাৰ্বৰ লগৰ প্ৰিপজিশন তো প্ৰথমে আমি আনিম the child present tense গতিকে is auxiliary verb the child is ভাৰ্বৰ past participle এই প্ৰিপজিশনটো লগত থাকিব the child is looked after তাৰপিছত by the grandmother এই grandmotherটো subject to object হ'ব grandmother বাস ইমানেই তাৰ পিছৰ সেন্টেন্সটো ৰাহুল is flying a kite it is a present continuous tense it is a object গতিকে অবজেক্টটো প্ৰথমে আহিব a kite present continuous sorry ইয়াত নহয় প্ৰথমে এইটো আহিব a kite is continuous tense হলে being বহে তাৰ পিছত ভাৰ্বৰ past participle flown fly ভাৰ্বৰ past participle flown তাৰ পিছত by preposition তাৰ পিছত ৰাহুল ইমানেই তাৰ পিছৰ সেন্টেন্সটো হৈছে এইটো হৈছে অবজেক্ট তাৰপিছত সাবজেক্ট ভাৰ্বৰ সেকেন্ড লাইনৰ past indefinite tense গতিকে all the letters আহি গ'ল all the letters past tense গতিকে বহিল were পৰা were the letters were তাৰ পিছত হৈছে ভাৰ্বৰ past participle delivered তাৰ পিছত by preposition বহিব তাৰ পিছত I to me হল তাৰ পিছৰ সেন্টেন্সটো হৈছে Partha has written these poems it is object verb subject auxiliary verb তো these poems have বহিছে যেহেতু এটো থার্ড পারসন হোৱা নাই এই প্লুরাল ফর্ম হৈছে সেই কারণে these poems have been ভার্বৰ past participle আহিব এইবাৰ written by Partha এইখিনি তাৰ পিছৰ সেন্টেন্সটো I have bought a few books to is object it is a verb subject auxiliary verb প্ৰথমে a few books আহিছে few books have তাৰপিছত perfect tenseত been আহে তাৰপিছত ভাৰ্বৰ past participle but তাৰপিছত preposition বহিব তাৰপিছত I to me হ'ব বাস ইমানেই গতিকে এইখিনি আছিল আমাৰ ভয়েস সেন্সৰ ইম্পৰ্টেন্ট কেইটামান ভয়েস সেন্স গতিকে প্ৰতিটো ভয়েস সেন্স যদি খুব মনোযোগেৰে ল'ৰা ছোৱালী শিকে গতিকে এইখিনি হৈছে ইম্পৰ্টেন্ট ভয়েস সেন্স কেইটা এই ভয়েস সেন্স কেইটা মনত ৰাখিলে পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি মই আশাবাদী ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ দি মই আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ নমস্কাৰ